তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জয়ৰাজ ব্লগ। তো আশা কৰোঁ আপোনালোকে চবে ভালো আছে, ময়ে ভালো আছোঁ। আৰু আপোনালোকক আজি এটা টিপছ দিবলৈ গৈছোঁ। টিপছটো হ'ল কি, তো আগৰ ভিডিঅ'খন মোৰ চাইছে যদি আপোনালোকে গম পাব। টিপছটো এনেকুৱা হ'ল যে আমি ৰিং বান্ধিলোঁ, ৰিং বান্ধি কিনে কলম ঢালাই কৰিলোঁ। কৰাৰ পিছত এতিয়া হেডৰ প্ৰয়োজন হ'ল, তো হেড বনাব লাগিব। তো আপোনালোকে যে চিভিলত কাম কৰে, এইখন ভিডিঅ' আপোনালোকৰ কাৰণে। তো ময়ো চিভিল লাইনত আছোঁ, সেইকাৰণে ভিডিঅ'খন বনাম বুলি ভাবিছোঁ। তো ব্লগ আমি এতিয়া আপোনালোকক হেড বনোৱা টিপছটো দি ক'ম আৰু। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন এণ্ডলৈকে চাব, ভাল লাগিলে লাইক এটা কৰি দিব। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো আমি ফাইনেলি আহি গ'লোঁ হেড বনাবলৈ। তো এইটো আপোনালোকে চাব পাৰে, আমি বনাইছোঁ, অলৰেডি বনাইছোঁ কাটি মেলি। তো প্ৰথমে এনেকুৱা এখন 5 ইঞ্চি 6 ইঞ্চি যিমান লাগে সেই হিচাপত এখন টকটা কাটি ল'ব। কাটি লোৱাৰ পিছত এখন ৰাইট এংগল ল'ব। ৰাইট এংগল লৈ কিনে এইটো পূৰা ষ্ট্ৰেট কৰিব। ষ্ট্ৰেট কৰি কিনে প্ৰথমতে এখন মাৰি ল'ব। আমি এইটো বনাম, এইটো আমাৰ পষ্টটো বনাইছোঁ যে মোৰ আগৰ ভিডিঅ'খনত কোৱা আছে 11x11 পষ্ট। এইটো 11x11। তো প্ৰথমত আমাৰ দুখন 11 কাটিব লাগিব আৰু দুখন 13 কাটিব লাগিব। তো 11 দুখন আমাৰ মাজত পৰিব, এইটো গেপৰ মাজত পৰিব, আৰু 13খন পৰিব চাইডে চাইডে। আপোনালোকে চাই লওক, এইখন চাইডে চাইডে পৰিছে, কাৰণ এখন 13 তক্তাখন যেতিয়া আমি 13 ল'ম তেতিয়াহে আমাৰ এইখন 11 হ'ব। কাৰণ এইফালে 1 ইঞ্চি গ'ল, এইফালে 1 ইঞ্চি গ'ল। এই যিখিনি মাজৰখিনি আছে এইখিনি আমাৰ পূৰা 11 আছে, এইটো পূৰা 11 আছে। চব পূৰা স্কোৱাৰ হৈ গ'ল। আপোনালোকে ৰাইট এংগল কৰি কিনে পূৰা ধুনীয়াকৈ মাৰি ল'ব। মাৰি লোৱাৰ পিছত যিটো আমাৰ কলম যিটো আছে, যিটো প'জ আছে, তো সেই প'জটোত গৈ কিনে ওপৰৰ ফালৰ পৰা এনেকৈ নমাব লাগিব। তো নমাই কিনে পূৰা ছেটিং কৰিব লাগিব। ছেটিংটো আপোনালোকক মই দেখাম। তো বলক আপোনালোকক এতিয়া গৈ কিনে ছেটিংটো দেখাওঁ। তো গাইজ বলক আপোনালোকক দেখাই আছোঁ। আমি যিহেতু ছেটিং কৰিছোঁৱে, তো ছেটিং কৰাটো ইয়াত উঠিব লাগিব, ওপৰত পোষ্টৰ ওপৰত উঠি কিনে দেখাব লাগিব। তো বলক আমি এতিয়া পোষ্টৰ ওপৰত যাওঁ। পোষ্টৰ ওপৰত গৈ আছোঁ। চাওক না, ভিউটো চাওক না, কেনেকুৱা লাগিছে গাইজ ভিউটো। মজা হয় নাই? বলক গাইজ, বহুত কষ্ট হৈছে ওপৰত আহিবলৈ, উঠিবলৈ। তো গাইজ বহুত কষ্ট হৈ আছে। তো গাইজ এইটো চাওক, আমি এই ৰডৰ ওপৰৰ পৰা ইয়াত আনিছোঁ, আনি কিনে ইয়াত ছেটিং কৰিছোঁ। তো আপোনালোকে চাব পাৰে। তো চাই লওক, এনেকৈ আমি ছেটিং কৰিছোঁ। পূৰা পোষ্টত একদম ফিক্স হৈছে ছাৰ, পূৰা ফিক্স, কোনো হেৰি নাই। আপুনি যদি চিভিল লাইনত কাম কৰে তো আপোনাৰ কাৰণে ভিডিঅ'খন বহুত জৰুৰী। পূৰা ছেটিং কৰিছোঁ। তো সেই ছেটিং কৰাখন এতিয়া আমাৰ ইয়াৰ ওপৰেদি এইটো যে আছে, এইখন যে আছে, এইখনৰ ওপৰেদি আমাৰ এতিয়া তলি আহিব, মানে বটম আহিব। এনেকুৱা এখন বটম আহিব, এইখন এনেকুৱা এখন বটম আহিব। এই বটমখন দি আমি হেৰি কৰিম। তো বটমখন ছেটিং কৰিবলৈ, ছেটিং কৰি কিনে তাৰপিছত ছাইড মাৰিম। ছাইড মাৰিয়ে তো চাওক গাইজ, তো ভিডিঅ'খন আপোনাৰ কাৰণে বহুত জৰুৰী। তো এতিয়া আমি ফাইনেলি এনেকৈ চব মাৰি যাম, চাৰিওফালে বটম মাৰি যাম। বটম মৰাৰ পিছত ছাইড মাৰিম, ছাইড মৰাৰ পিছতে লানাৰ মাৰিম। লানাৰ মৰাৰ পিছত আমি ছাদখন তক্তাবোৰ মাৰিম। তো ভিডিঅ'খন ইমানেই, আমি বটমটো ছেটিং কৰিলোঁ। তো ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো এতিয়া আমি যাওঁ, গৈ কিনে আমি এতিয়া বটমখন লগাওঁ, তলিখন